নমস্কাৰ, মই ৰূপজ্যোতি শইকীয়া পাঠ কৰিবলৈ ওলাইছোঁ মৌচুমী দাসৰ এটা কবিতা চিত্ৰকৰ। মই চিত্ৰকৰ, এডাল তুলিকাৰে আঁকিব পাৰোঁ চিত্ৰপটত চিত্ৰ মনোহৰ। ৰং বিৰং নানা ৰঙেৰে মোৰ চিত্ৰ পয়োভৰ। মোৰ চিত্ৰত সৃষ্টিৰ বতৰা, মুখ টিপি মৰা হাঁহিও যে হ'ব পাৰে এনে উৰ্বৰা। খোলা হাঁহিৰ প্ৰয়োজনেই বা ক'ত, মোৰ হাতৰ তুলিকা য'ত। কেৱল ছটিয়াই আছো ৰং, হোৱা নাই কাহানিও আকাল। নিবিচাৰো কোনো প্ৰতিদান, নুবুজিবা নাজানিবা কি আনন্দত তিৰবিৰাই মোৰ এই তুলিকা। হেৰাব খুজিলেও মাথো এজন অনামী চিত্ৰকৰ মই। সময়ৰ সাক্ষী নিবিচাৰা নালাগে, নিবিচাৰো বহু মূল্যৰে নিলাম হওক মোৰ এই চিত্ৰ। জানো মই জানো জীৱনৰ পল অনুপল যে বিচিত্ৰ। মই জানো বেদনাৰ আঁৰত জিলিকে তেজাল সূৰ্য। সেয়ে হয়তো চিত্ৰপটত মোৰ এয়া তুলিকাৰ অৰ্ঘ্য। হয়, মই এজন অখ্যাত চিত্ৰকৰ। যশস্যা ক্ষমতাক ঠিকনাবিহীন কৰি ছবি আঁকো সূৰ্যোদয় নতুবা সূৰ্যাস্তৰ। কাজল সনা চকু নতুবা ওঠৰ তলৰ তিলৰ অনুভৱত নহওঁ মই স্বপ্ন বিভোৰ। সেয়ে হয়তো উচুপি উঠা হৃদয়ে যেতিয়া মোক সোধে এতিয়া মই কি কৰোঁ, মই তুলি লওঁ মোৰ তুলিকা। হৈ পৰক এয়া মোৰ জীৱন বাটৰ সফুৰা। ধন্যবাদ।